হেল্ল' এভৰিৱান, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোবিলাক ভালে আছে। আৰু এতিয়া এয়া ৰাতিপুৱা ফুলখিনি ছিঙি আনিছোঁ পূজাৰ বাবে আৰু এয়া দৌৰাদৌৰিকৈ পূজা দি ৰুটি নাস্তা কৰি পেলাই ভাত বনাই পেলাই এঠাইলৈ যাম। আজি শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ দুদিনীয়া কীৰ্তন হৈছিলে, দুদিনীয়া কীৰ্তন আৰু মহাযজ্ঞ হৈছিলে প্ৰথম দিনা। আৰু এই দুদিনীয়া কীৰ্তন 16 প্ৰহৰৰ কীৰ্তন হৈছিল, হৰিনাম কীৰ্তন। এই 16 প্ৰহৰৰ হৰিনাম কীৰ্তনৰ পিছত আজি মহাপ্ৰভু জগন্নাথদেৱৰ ভোগদান, শুভ মহোৎসৱ আৰু প্ৰসাদ বিতৰণ আছে আৰু তালৈকে যাম। আৰু এতিয়া এয়া দুপৰীয়া মাংস বনাই আছোঁ আৰু মাহঁতক দি পেলাই গা পা ধুই পেলাই ওলাই যাম। আৰু এয়া ওলালোঁ, এইফালে বিয়া আৰু এইফালে পূজা। আৰু এয়া কীৰ্তন আৰম্ভ হৈ আছে, ৰাতিপুৱাৰ পৰা নাম কীৰ্তন হৈ আছিলে আৰু এতিয়া ভোগদান হৈ গৈছে। আৰু ময়ো এতিয়া এয়া চন্দনৰ ফোট দি দিছে, সকলোকে দিছে ইয়াত চন্দনৰ ফোট। তাৰপিছত এয়া জগন্নাথৰ আপোনালোকক এয়া দৰ্শন কৰাইছোঁ আৰু লগতে চাকিও জ্বলাই ল'লোঁ। আৰু এই ভোগদান, এয়া জগন্নাথ মহাপ্ৰভুৰ সন্মুখত ভোগদান অনুষ্ঠান এইখিনি হৈ গৈছে আৰু তাৰপিছত কীৰ্তন কৰি আছে। আৰু এতিয়া সময় হৈছেগৈ 4টা আৰু দুফালে দুজোপা এয়া চাওক কলগছ, দুফালে দুজোপা তুলসী মন্দিৰৰ ভিতৰতে আৰু এয়া দুৱাৰমুখত এজোপা তুলসী আৰু এই তুলসীৰ ওচৰতে এয়া দুগছ মই চাকি জ্বলাই দিলোঁ।
साक्षी गोपाल गोपाल मनमोहन नेता की रवि शर्मा की डॉक्टर भगवान महर्षि नारद गौ माता भारत माता राधा सुंदर श्याम सुंदर की वृंदावन धाम वृंदावन चंद्र वृंदावन राशि नवती धाम नवती चंद्र नवती वासी हरिनाथ की माता पार्वती आपराधन मुरेब आपराधन माता उपस्थित भक्तों हरिनाम संकीर्तन बोल करता आज के रमन आज के तिथि की महामहोत्सव तो जगन्नाथ बलदेव माता की আৰু এয়া কীৰ্তনৰ পিছত গোটেই এই মন্দিৰটোত জগন্নাথ মন্দিৰটোত এয়া সকলো ভক্তবিলাক বহিছে। এতিয়া প্ৰসাদ বিতৰণ হ'ব। প্ৰথমতে ফল মূলৰ যি প্ৰসাদ সেইখিনি দি ল'লে, তাৰপিছত এয়া খিচিৰি ভোগ দিছে। আৰু ৰাস্তাটোৰ সিফালেও এখন সৰু অলপ জেগা আছে, খালী জেগা, সেই তাতো প্ৰসাদ বিতৰণ কৰিছে। তাত বহা নাই, আমি মন্দিৰৰ ভিতৰতে বহিছোঁ। আৰু এয়া সকলোৱে মহাপ্ৰভুৰ ভোগ খাই আছে। আৰু আমিও বহিছোঁ, একেবাৰে মন্দিৰৰ ওচৰতে বহিছোঁ। দুজনী ছোৱালী বহিলে মন্দিৰৰ ওচৰতে, ময়ো তাতে বহিছোঁ। আৰু ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাই দিওঁ। আৰু খাই বৈ এয়া ওলাই আহি পেলাই এয়া খেৰণী বস্তিৰ এটা এয়া ৰাস্তাৰ কাষতে শিৱলিংগ আছে কালী মন্দিৰটোৰ লগতে। আৰু এয়া চাকি এগছ ধুনীয়াকৈ জ্বলাই ধূপ চুপ দি থৈছে, দেখি ভাল লাগিল, আপোনালোককো দেখুৱাই দিলোঁ। আৰু এয়া কালী মন্দিৰ ভাগ আৰু এই সন্মুখৰ ৰাস্তাটোৱে আমি এতিয়া ঘৰলৈ বুলি যাম। আৰু ঘৰ আহি পালোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আপোনালোক সকলোৱে ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। থেংক ইউ।